মোৰ দুখ লাগে এইটো কথাতে জুবিনৰ ইমান ডাঙৰ বেমাৰ একো নাছিলে জুবিনৰ যিখিনি বেমাৰ আছিলে সেইখিনি চিকিৎসা কৰিব পৰা বেমাৰ আৰু চিকিৎসাৰ যদি সুন্দৰভাৱে যদি ফ'ল' আপ কৰে তেওঁক দীৰ্ঘজীৱী কৰি ৰাখি থ'ব পৰা বেমাৰ মই বিশেষকৈ ক'ব গৈছোঁ তেওঁৰ লিভাৰৰ অলপমান প্ৰব্লেম আছিলে সেই লিভাৰ প্ৰব্লেমৰ ক্ষেত্ৰত মেডিচিন দিয়া হৈছে তেওঁৰ কাৰ্ডিয়াক অলপমান প্ৰব্লেম আছিল সেই কাৰ্ডিয়াকৰ কাৰণে তেওঁ মেডিচিন কণ্টিনিউ কৰি দিয়া হৈছে যিটো 3বাৰ চিজাৰ হৈছিলে সেই চিজাৰৰ কাৰণে তেওঁক মেডিচিন কণ্টিনিউ কৰিবৰ কাৰণে দিয়া হৈছে যিখিনি আমি ইনষ্ট্ৰাকশ্যন দিছিলোঁ আমাৰ ছুপাৰ স্পেচিয়েলিষ্ট কাৰ্ডিঅ'লজি নিউৰ'লজি ইত্যাদি ইত্যাদি বা গেষ্ট্ৰ'এণ্টাৰলজি আমাৰ গেষ্ট্ৰ'এণ্টাৰলজিৰ পৰা যিখিনি আমাৰ যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছিল লিভাৰৰ ক্ষেত্ৰত নিউৰ'লজিকেল ফালৰ যিখিনি এপিলেপছিৰ ক্ষেত্ৰত যিটো ইনষ্ট্ৰাকশ্যন দিয়া আছিল বা কাৰ্ডিঅ'লজিৰ পৰা কাৰ্ডিঅ'লজিৰ মেডিচিন যিখিনি দিয়া হৈছিল সেইখিনিত আমি সম্পূৰ্ণভাৱে পুংখানুপুংখভাৱে কৈছিলোঁ যে গোটেইখিনি মেডিচিন যাতে কণ্টিনিউ থাকে আৰু ইয়াত যাতে লেপছ নহয়